6 মাইলৰ উৰণ সেতুৰ খুঁটাত ফাট কিয় সঘনাই বিসংগতি ধৰা পৰে 6 মাইলৰ উৰণ সেতুত নিৰ্মাণৰ সময়ত গুণগত মানদণ্ডৰ পৰীক্ষা হৈছিল নে 15 বছৰত একাধিকবাৰ 6 মাইলৰ উৰণ সেতুত বিসংগতি মহানগৰীৰ 6 মাইলৰ উৰণ সেতুৰ কাৰিকৰী বিসংগতি বৃদ্ধি পাইছে দিনক দিনে এতিয়ালৈকে একাধিকবাৰ ধৰা পৰিল উৰণ সেতুখনৰ কাৰিকৰী বিসংগতি প্ৰায় 15 বছৰতে দুৰ্বল হৈ পৰিল নেকি এই গুৰুত্বপূৰ্ণ উৰণ সেতুখন এইবাৰ উৰণ সেতুখনৰ 4 নম্বৰ খুঁটাত ফাট মেলিছে নিৰ্মাণৰ সময়তে ৰৈ গৈছিল নেকি কাৰিকৰী বিসংগতি যাৰ ফলত কম সময়ৰ ভিতৰত কেইবাবাৰো মেৰামতি কৰিবলগীয়া হৈছে উৰণ সেতুখন তথ্যমতে লোক নিৰ্মাণ বিভাগে উৰণ সেতুখনৰ মেৰামতি তথা চোৱাচিতাৰ বাবে মুকলাই দিছে কোটি কোটি ধন তথ্যমতে উৰণ সেতুৰ চতুৰ্থ খুঁটাৰ ৰিহেবিলিটেশ্যন আৰু ৰিট্ৰফিটিঙৰ বাবে লোক নিৰ্মাণ বিভাগে 1,97,38,16 টকা শ্ৰী গৌতম কনষ্ট্ৰাকশ্যন কোম্পানী লিমিটেডক দিছিল 2021-22 বৰ্ষতো উক্ত উৰণ সেতুৰ মেৰামতি আৰু পূৰ্ণ সংস্থাপনৰ বাবে দিছপুৰ টেৰিটৰিয়েল ৰোড ডিভিজনৰ অন্তৰ্গত 5,03,99,650 টকা কিন্তু এনেদৰে ৰাজহুৱা ধন উৰণ সেতুৰ মেৰামতিৰ বাবে ধন ধাৰ্য কৰাৰ পিছতো কিয় সময়ে সময়ে বিসংগতি দেখা দিয়ে যদি কেতিয়াবা উৰণ সেতুৰ উপৰিভাগ তেন্তে কেতিয়াবা খুঁটাত বিসংগতি সন্মুখলৈ আহে প্ৰশ্ন হয় সঁচাকৈয়ে ৰাজহুৱা ধনৰ সদ্ব্যৱহাৰ হৈছে নে উৰণ সেতুখন কাৰোবাৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে হয় এটোতো ফাট মেলা বুলি আমি গম পাইছোঁ এখন মানে ব্ৰিজৰ পোষ্ট যিটো এটো ফাট মেলা বুলি ৰিপেয়াৰিং চলি আছে বহুত দিনৰ পৰা এতিয়ালৈকে শেষ হোৱা নাই আকৌ এটোৰ কাৰণে আমাৰ যান-জঁটটো বাঢ়িছে এতিয়া আমাৰ প্ৰব্লেম হৈছে নোহোৱা নহয় কেনেকুৱা ধৰক আগতে ব্ৰিজৰ তলত অলপ মানে পাৰ্কিং আছিলে সেইখিনিও বন্ধ হৈ গ'ল মানে যাৰ বিনত আমাৰ বিজনেছতো ক্ষতি আহিছে আৰু এইটো আজি নহয় কিমান বছৰৰ পৰা এনেকুৱা ৰিপেয়াৰিং হৈ আছে ভাঙি আছে বনাই আছে কি হৈছে কি হোৱা নাই ইমান আৰু ক'ব নোৱাৰিম কিন্তু ভাল হোৱা নাই যি দেখা গৈছে ৰাইজৰ বহুত ক্ষতি হৈ আছে এইটো আৰু শুনিলোঁ এবাৰ মাজতে কি ভাঙি পেলাব গোটেইখিনি সঁচা মিছা কিমান দূৰ নাজানো সেইখিনি আৰু কিন্তু ভাঙিলে কি হ'ব বা বনালে কি হ'ব একো অনিশ্চয়তা হৈ আছে নে ভাঙিব নে বনাব তাকেতো ৰিপেয়াৰিং কৰিলে কেনেকুৱা ভালকৈ কৰিব লাগে ইয়াৰ আগতেও এবাৰ ৰিপেয়াৰিং হৈ গৈছে মই জানাত আকৌ কিছুদিন পিছত আকৌ একে সমস্যা গতিকে আকৌ যদি ঠিক একেই হয় তেতিয়াহ'লে ৰিপেয়াৰিং কৰা নকৰা একে সমান হৈ আছে মই কি বিচাৰিম মানে আচলতে নাই যদি ৰিপেয়াৰিং কৰে ভালকৈ কৰিব লাগে নেক্সট যাতে মানে এনেকুৱা নহয় আৰু যদি বেলেগ কিবা ব্যৱস্থা আছে সেইটোও কৰিব লাগে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285